Hello everyone, welcome to Learn with Yasmin. আজি ভিডিঅ'ত আমি চাম ক্লাছ 11ৰ বায়োলজিৰ চেপ্টাৰ 11 উদ্ভিদৰ পৰিবহণ চেপ্টাৰৰ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনসাৰ আজি ভিডিঅ'ত আমি চাম। প্ৰথমটো কুৱেশ্যন হৈছে এজোপা সপুষ্পক উদ্ভিদত পৰিবাহিত হোৱা দ্ৰব্যসমূহ কি কি? সপুষ্পক উদ্ভিদ মানে হৈছে যিবোৰ ফুল ফুলা উদ্ভিদ আছে। সো ফুল ফুলা উদ্ভিদসমূহত কেনেকুৱা ধৰণৰ দ্ৰব্যৰ পৰিবহণ হয়? এনসাৰ হৈছে পানী, খনিজ পোষক দ্ৰব্য, জৈৱ পোষক দ্ৰব্য আৰু উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰক। উদ্ভিদ বৃদ্ধি নিয়ন্ত্ৰক কিছুমান পৰিবহণ হয়, পানীটো পৰিবহণ হ'বই। তাৰপিছত মাটিত যিবোৰ খনিজ দ্ৰব্য থাকে বা যিবোৰ অৰ্গেনিক পোষক দ্ৰব্য থাকে সেইসমূহ এজোপা সপুষ্পক উদ্ভিদত পৰিবাহিত হয়। কুৱেশ্যন নম্বৰ 2 হৈছে কম দূৰত্বৰ পৰিবহণ আৰু দীঘলীয়া দূৰত্বৰ পৰিবহণ কেনেদৰে হয়? কম দূৰত্বৰ পৰিবহণ যিবোৰ চুটি উদ্ভিদ আছে যেনেকুৱা গুল্মজাতীয় উদ্ভিদসমূহ আৰু দীঘলীয়া দূৰত্বৰ পৰিবহণ তাৰমানে যিবোৰ দীঘলীয়া উদ্ভিদ আছে যেনেকুৱা যিবোৰ বৃক্ষজাতীয় উদ্ভিদ আছে সেই দুই ধৰণৰ উদ্ভিদত পৰিবহণ প্ৰক্ৰিয়া বেলেগ বেলেগ হয়। গুল্ম উদ্ভিদত বা কম দূৰত্বৰ পৰিবহণৰ কাৰণে এটা বিশেষ প্ৰক্ৰিয়া আছে, দীঘলীয়া দূৰত্বৰ পৰিবহণৰ কাৰণে এটা বিশেষ ধৰণৰ প্ৰক্ৰিয়া আছে। সো এনসাৰ হৈছে কম দূৰত্বৰ পৰিবহণ বেপন আৰু সক্ৰিয় পৰিবহণৰ দ্বাৰা হয় আৰু দীঘলীয়া দূৰত্বৰ পৰিবহণ সংবহন কলাৰ জৰিয়তে হয়। যিবোৰ গুল্মজাতীয় উদ্ভিদ আছে সেইসমূহত বেপন হয়। বেপনত কি হয় যে যিবোৰ বেছি ঘনত্বৰ পৰা দ্ৰব্যসমূহ কম ঘনত্বলৈকে পৰিবাহিত হয় আৰু সক্ৰিয় পৰিবহণত কি হয়? সক্ৰিয় পৰিবহণত কম ঘনত্বৰ পৰা দ্ৰব্য বেছি ঘনত্বলৈকে পৰিবাহিত হ'ব পাৰে। ই বেপনৰ বিপৰীত হয় আৰু এইটো প্ৰক্ৰিয়াত শক্তি ব্যৱহাৰ হয়। সক্ৰিয় পৰিবহণত শক্তি ব্যৱহাৰ কৰি কম ঘনত্বৰ পৰা দ্ৰব্য বেছি ঘনত্বলৈকে পৰিবাহিত হ'ব পাৰে। কিন্তু যিবোৰ বৃক্ষ উদ্ভিদ আছে দীঘলীয়া দূৰত্বৰ পৰিবহণ য'ত হ'ব লাগে তাতে যদি বেপন প্ৰক্ৰিয়া হয় তেনেহ'লে বেপনৰ যোগেদি দ্ৰব্য পৰিবহণ হওঁতে হয়তো উদ্ভিদজোপাৰ মৃত্যু ঘটিব পাৰে, কাৰণ বেপন হৈছে এটা শ্ল' প্ৰক্ৰিয়া, বহুত লেহেম গতিত হোৱা প্ৰক্ৰিয়া। গতিকে বেপনৰ জৰিয়তে পৰিবহণ হ'লে এনেকুৱা ধৰণৰ উদ্ভিদসমূহত পৰিবহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱালৈকে বহুত দেৰি হৈ যাব পাৰে। গতিকে এনে ক্ষেত্ৰত কি হয়? সংবহন কলাৰ জৰিয়তে বেপন হয়। সংবহন কলা কি আছে? জাইলেম আছে যাৰ জৰিয়তে পানীৰ পৰিবহণ হয়, খনিজ লৱণ পৰিবহণ হয় আৰু আছে ফ্লয়েম যিয়ে উদ্ভিদৰ পাতত যিবোৰ খাদ্য প্ৰস্তুত হয় সেইসমূহক পৰিবাহিত কৰায়। তাৰপিছত নেক্সট কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 3। কুৱেশ্যন নম্বৰ 3ত কৈছে কেতিয়া উদ্ভিদৰ খনিজ পোষক দ্ৰব্য বৃদ্ধি হৈ থকা আন অংশলৈ গতি কৰে? তাৰমানে কি হৈছে খনিজ পোষক দ্ৰব্যসমূহ কেতিয়াবা ব্যৱহাৰ হৈ যোৱাৰ পিছত সেই দ্ৰব্যসমূহ আন যিটো ঠাইত ব্যৱহাৰৰ প্ৰয়োজন আছে সেই ঠাইলৈ কি হ'ব পাৰে? পৰিবহণ হ'ব পাৰে। সো কেতিয়া এনেকুৱা ধৰণৰ পৰিবহণ হয়? এনসাৰ হৈছে যেতিয়া উদ্ভিদৰ কোনো এটি অংশই ক্ষয়িষ্ণু অৱস্থা পায় তেতিয়া সেই অংশৰ পৰা খনিজ পোষক দ্ৰব্যবোৰ বৃদ্ধি হৈ থকা আন অংশলৈ গতি কৰে। যেতিয়া উদ্ভিদৰ কোনো এটা অংশ ক্ষয় হৈ যায়, মৰি যায়, সেইটো সময়ত কি হৈছে? সেইটো সময়ত সেই ক্ষয় হোৱা অংশক কোনো ধৰণৰ খনিজ পদাৰ্থৰ প্ৰয়োজন নাথাকে। গতিকে সেই খনিজ পদাৰ্থসমূহ উদ্ভিদজোপাই পৰিবহণ ঘটায়। কলৈকে পৰিবহণ ঘটায়? আন এটা অংশ য'ত উদ্ভিদৰ বৃদ্ধি হৈ আছে, উদ্ভিদৰ কোনো কাণ্ড বা কুমলীয়া পাত তেনেকুৱা ধৰণৰ অংশত খনিজ পদাৰ্থসমূহৰ পৰিবহণ ঘটায়। কুৱেশ্যন নম্বৰ 4 হৈছে আধাৰিত বেপন কি? এনসাৰ হৈছে জলগ্ৰাহী দ্ৰব্য আৱৰণৰ মাজেৰে পাৰ হ'ব নোৱাৰে, তাৰ বাবে সিহঁতক আধাৰৰ প্ৰয়োজন হয়। দ্ৰব্যৰ এনে অণুবিলাক প্ৰটিনক আধাৰ হিচাপে লৈ ইপাৰ সিপাৰ হয় আৰু এনে বেপনক আধাৰিত বেপন বুলি কোৱা হয়। জলগ্ৰাহী দ্ৰব্য তাৰমানে যিবোৰ দ্ৰব্যই পানী ভাল নাপায় তেনেকুৱা ধৰণৰ দ্ৰব্যসমূহে কোষৰ যিটো আৱৰণ থাকে সেইটো আৱৰণ পাৰ হ'ব নোৱাৰে। গতিকে তেনে ক্ষেত্ৰত ইহঁতে এইটো আৱৰণ পাৰ হোৱাৰ কাৰণে কিছুমান বাহক প্ৰটিনৰ সহায় লয়। সেই বাহক প্ৰটিনসমূহে ইহঁতক পৰিবহণ কৰায়, অৰ্থাৎ ইয়াতে বাহক প্ৰটিনটো কি হিচাপে কাম কৰে? আধাৰ হিচাপে, মিডিয়াম হিচাপে কাম কৰে। গতিকে এনেকুৱা ধৰণৰ বেপনক
আধাৰিত বেপন বুলি কোৱা হয় কাৰণ ইয়াতে বেপন প্ৰক্ৰিয়া সম্পূৰ্ণ হ'বলৈ আধাৰৰ প্ৰয়োজন হৈছে ইয়াতে বাহক প্ৰটিনে আধাৰ হিচাপে কাম কৰিছে সেইকাৰণে ইয়াক আধাৰিত বেপন বুলি কোৱা হয় Next question number 5 আধাৰিত বেপনত প্ৰটিনৰ ভূমিকা বৰ্ণনা কৰা আধাৰিত বেপনত প্ৰটিনে আধাৰ হিচাপে কাম কৰে গতিকে প্ৰটিনে এই বেপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ কেনেদৰে ভূমিকা লয় এনসাৰ হৈছে আধাৰিত বেপন ঘটোৱা বিশেষ প্ৰটিনৰ দ্বাৰা এটিপিত সঞ্চিত শক্তি ক্ষয় নোহোৱাকৈ আৱৰণৰ মাজেদি পাৰ হ'ব পাৰে সো আধাৰিত বেপনত কি হয় কিছুমান বিশেষ ধৰণৰ কিছুমান স্পেশাল ধৰণৰ প্ৰটিন থাকে আৰু এই স্পেশাল ধৰণৰ প্ৰটিন সমূহে কোনো ধৰণৰ শক্তি ব্যৱহাৰ নকৰে এটিপিৰ পৰা শক্তি ব্যৱহাৰ নকৰাকৈ দ্ৰব্যসমূহক পৰিবহন কৰাব পাৰে পাৰ কৰাব পাৰে এই প্ৰক্ৰিয়াত কোষটোৱে কি দ্ৰব্যৰ বেপন ঘটাব তাক বাছি ল'ব পাৰে আৰু এইটো প্ৰক্ৰিয়াত যিটো প্ৰটিন থাকে প্ৰটিনটো সিলেক্টিভ হয় নিৰ্বাচনাত্মক হয় ই কোনটো দ্ৰব্যৰ পৰিবহন ঘটাব কোনটো নঘটায় হেতু ইয়াৰ ওপৰত নিৰ্ভৰ কৰে আৱৰণত থকা প্ৰটিনসমূহে দ্ৰব্য অনুবোৰ পাৰ হ'বৰ বাবে কিছুমান পথৰ সৃষ্টি কৰে গতিকে এই বাহকসমূহে কিছুমান পথ উলিয়াই দিয়ে যিটো পথৰ সহায়ত যাতে প্ৰটিনসমূহ পাৰ হ'ব পাৰে কাৰণ এই ক্ষেত্ৰত আধাৰিত বেপনত প্ৰটিনবোৰ আৱৰণ পাৰ কৰিব নোৱাৰে পোনে পোনে বেপন কৰিব নোৱাৰে গতিকে এই ক্ষেত্ৰত প্ৰটিনসমূহে কিছুমান পথৰ সৃষ্টি কৰে ইয়াৰে কিছুমান পথ বিভিন্ন অণু পাৰ হ'ব পৰাকৈ ডাঙৰ হয় কিছুমান পথ সদায় খোলা থাকে আৰু কিছুমান পথ খোলা বন্ধ হ'ব পাৰে গতিকে প্ৰটিনসমূহে যি পথ সৃষ্টি কৰে সেই পথসমূহ কিছুমান ডাঙৰ থাকে যিবোৰ পথ ডাঙৰ থাকে সেইবোৰৰ মাজেৰে যিকোনো ধৰণৰ দ্ৰব্য পৰিবহন হ'ব পাৰে কিছুমান পথ থাকে যিবোৰ অনবৰতে খোলা থাকে আৰু কিছুমান পথ থাকে সেইবোৰ প্ৰয়োজন অনুসৰি খোল খায় আৰু প্ৰয়োজন অনুসৰি বন্ধ হয় Question number 6 হৈছে চিম্পট এন্টিপট আৰু ইউনিপট কি হয় চিম্পট এন্টিপট আৰু ইউনিপট এইবোৰ নিষ্ক্ৰিয় পৰিবহনৰ ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এনসাৰ হৈছে প্ৰথমতে আমি চাম চিম্পট কি হয় যদি দুবিধ অণু একেলগে এটা দিশত আৱৰণৰ দ্বাৰা পাৰ হয় তাক চিম্পট বুলি কোৱা হয় সাপোজ এইটো এটা আৱৰণ আছে যদি আৱৰণৰ মাজেৰে দুটা অণু একেলগে একেটা দিশত পৰিবাহিত হৈছে তাক চিম্পট বুলি কোৱা হয় সিমিলাৰ এন্টিপট যেতিয়া দুবিধ অণু বিপৰীত দিশত গতি কৰে তাক এন্টিপট বুলি কোৱা হয় ইয়াতে এটা আৱৰণ আছে ইয়াৰ মাজেৰে দুটা অণু বিপৰীত দিশত যদি গতি কৰে এটা আনটোৰ তাক এন্টিপট বুলি কোৱা হয় তাৰপিছত হৈছে ইউনিপট যেতিয়া এটা অণুৱে আন অণুৰ ওপৰত নিৰ্ভৰ নকৰি স্বতন্ত্ৰভাৱে এখন আৱৰণৰ মাজেৰে গতি কৰে তাক ইউনিপট বুলি কোৱা হয় এই ক্ষেত্ৰত কি হয় যে এটা অণু আনটো অণুৰ ওপৰত নিৰ্ভৰ নকৰে এনেকুৱা নহয় যে দুটা একেলগে একে দিশত গতি কৰিছে বা দুটা বিপৰীত দিশত গতি কৰিছে ইয়াতে দুটা অণু স্বতন্ত্ৰ হয় যাৰ যিফালে মন গৈছে সেইফালে গতি কৰিছে গতিকে ইয়াক ইউনিপট বুলি কোৱা হয় Question number 7 হৈছে সক্ৰিয় পৰিবহন কি সক্ৰিয় পৰিবহনত বাহক প্ৰটিনৰ ভূমিকা কি সক্ৰিয় পৰিবহন যিটো পৰিবহন প্ৰক্ৰিয়া সম্পূৰ্ণ হয় শক্তি ব্যৱহাৰ কৰি পেলাই এই সক্ৰিয় পৰিবহনত বাহক প্ৰটিনে কি ভূমিকা পালন কৰে এনসাৰ হৈছে প্ৰথমতে আমি চাম সক্ৰিয় পৰিবহন কি হয় দ্ৰব্যৰ ঘনত্বৰ বিপৰীতে যেতিয়া অণুবিলাকে শক্তি ব্যৱহাৰ কৰি পৰিবাহিত হয় তাক সক্ৰিয় পৰিবহন বোলে ঘনত্বৰ বিপৰীতে তাৰমানে এই প্ৰক্ৰিয়াত কি হ'ব পাৰে দ্ৰব্যসমূহ কম ঘনত্বৰ পৰা বেছি ঘনত্বলৈকেও পৰিবাহিত হ'ব পাৰে কিন্তু ইয়াতে শক্তি ব্যৱহাৰ হয় এটিপিৰ পৰা শক্তি ব্যৱহাৰ হয় সক্ৰিয় পৰিবহনত প্ৰটিনৰ দ্বাৰা হয় আৰু এই প্ৰটিনসমূহে পাম্পৰ দৰে কাম কৰে সক্ৰিয় পৰিবহনত কিছুমান বাহক প্ৰটিন থাকে আৰু প্ৰটিনবোৰে পাম্প যেনেকৈ পাম্প দি পেলাই বস্তু এটাক এঠাইৰ পৰা আন ঠাইলৈ পৰিবাহিত কৰিব পাৰি ঠিক তেনেদৰে প্ৰটিনসমূহে পাম্পৰ জৰিয়তে দ্ৰব্যসমূহক পৰিবাহিত কৰা ইহঁতে শক্তিৰ সহায়ত নিম্ন গাঢ়তাৰ পৰা উচ্চ
গাঢ়তালৈ দ্ৰব্যৰ অণু পৰিবাহিত কৰে। যেতিয়া আটাইবোৰ বাহক প্ৰটিন ব্যৱহাৰ হয় তেতিয়া পৰিবহণৰ হাৰ আটাইতকৈ বেছি হয়। গতিকে এই প্ৰক্ৰিয়াত কি হয়, শক্তি ব্যৱহাৰ হয় আৰু দ্ৰব্য কম গাঢ়তাৰ পৰা, সাধাৰণতে বেপন আশ্ৰিতি এইবোৰত কি হয়, দ্ৰব্যসমূহ বেছি ঘনত্বৰ পৰা কম ঘনত্বলৈ আহে আৰু ইকুইলিব্ৰিয়াম হয়। কিন্তু এই ক্ষেত্ৰত কম ঘনত্বৰ পৰাও দ্ৰব্য বেছি ঘনত্বলৈ যাব পাৰে শক্তি ব্যৱহাৰ কৰি। আৰু যেতিয়া আটাইবোৰ বাহক প্ৰটিন কাম কৰিবলৈ আৰম্ভ কৰে, পাম্প দিবলৈ আৰম্ভ কৰে, তেতিয়া বিক্ৰিয়াৰ বা পৰিবহণৰ যিটো মাত্ৰা আছে সেইটো আটাইতকৈ উচ্চ হয়। কুৱেশ্যন নম্বৰ 8 হৈছে উদ্ভিদৰ ৰক্ষী কোষত ৰসস্ফীত চাপ নিয়ন্ত্ৰণ কৰা পদাৰ্থবিধৰ নাম কি? উদ্ভিদৰ যিটো কোষাবৰণ থাকে তাতে এটা চাপ পৰে যাক ৰসস্ফীত চাপ বুলি কোৱা হয়। এই ৰসস্ফীত চাপ নিয়ন্ত্ৰণ কৰা পদাৰ্থবিধ কি হয়? এনচাৰ হৈছে পটেছিয়াম। পটেছিয়ামে ৰক্ষী কোষত যি চাপ পৰে সেই চাপ নিয়ন্ত্ৰণ কৰিব পাৰে। কুৱেশ্যন নম্বৰ 9 হৈছে জলবিভৱত কি কাৰকে বেছিকৈ প্ৰভাৱ পেলায়? এনচাৰ হৈছে দ্ৰব্যৰ ঘনত্বই। দ্ৰব্য কিমান পৰিমাণৰ আছে তাৰ ওপৰত জলবিভৱ নিৰ্ভৰ কৰে। আজি ভিডিঅ'ত ইমানখিনিয়ে। থেংক ইউ।